নমস্কাৰ সকলোকে। মই আজি সন্ধিয়া চাহ বনাব লৈছোঁ। যিহেতু আমাৰ ঘৰলৈ সন্ধিয়া আজি আলহী আহিছে, সেইকাৰণে মই লাল চাহ বনাইছোঁ। আৰু এয়া মই প্লেট ঠিক কৰি ল'লোঁ, এয়া আৰু কাপ লৈ লৈছোঁ আৰু লাল চাহ বনাই ল'লোঁ। এয়া মই কৰ্ণফ্লেক্স লৈ লৈছোঁ। সৰু বেটাই ডাঙৰ বেটাই কৰ্ণফ্লেক্স খাওঁ বুলি কৈছে, সিহঁতক দি লওঁ। মই উলিয়াই লৈছোঁ। এয়া মই চামুচ দুখন লৈ লৈছোঁ। এয়া আকৌ আলহী চাহ খাই আছে, এয়া দেখিছে নহয়। এয়া গাখীৰ গৰম কৰি ল'লোঁ, সিহঁতক দি লওঁ। সমানকৈ দিব লাগিব, নহ'লে বৰ চিঞৰ বাখৰ কৰে। সেইকাৰণে সমানকৈ দিছোঁ। এটাকে সমানেই দিব লাগিব। এয়া মই দি থৈ আহোঁ। এয়া ডাঙৰ বেটা পঢ়ি আছে, মই এয়া দিছোঁ আৰু সৰু বেটালৈ লৈ গৈছোঁ। এইয়া সি আকৌ শুই আছে, দেখিছে নহয় কিমান আৰামত শুই আছে। এয়া মই তাক অকণমান ধেমালিও কৰিছোঁ। এয়া কিতাপ বিচনাতে পেলাই আৰু সি মোবাইল লৈ শুই আছে। এয়া আকৌ মই পাকঘৰলৈ আহিলোঁ। মাটি দালি বনাওঁ বুলি জুইকুৰা ধৰি লৈছোঁ। এয়া মই জুই জ্বলাইছোঁ। দেখিলে নহয় জুই জ্বলিছে। আৰু মই কেৰাহীখন আনি লওঁ, অকণমান মাটি দালি বনাই ল'ম। যিহেতু আলহী গ'ল বাৰু, আৰু মাটি দালি বনাই সিহঁতক ভাতটো দি লওঁ। এয়া সিহঁতলৈ ভাত বনালোঁ আৰু বায়ো দিছোঁ। সিহঁতি কিন্তু মাটি দালি নেখায়। আৰু এয়া গৰম পানী অকণমান কৰি দিছোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। বাই বাই।